Hello everyone, welcome back to my channel. Namaskar, Kumruk Sudum. More onyo eti video loi apnalok hokoloke punorbar swagatom janaisu. Moi aji apnalokor usort share koribo bisarisu eta easy, simple aru tasty pork boil recipe. Moi no keneke banalu sahok. কেৰাহী গৰম হ'ব দি মই ইয়াতে দি দিছো ধুই থোৱা মাংসখিনি এয়া দেখিছেনে মাংসখিনিৰ পৰা পানী অলপ ওলাই আহিছে এতিয়া দি দিম ইয়াতে নিমখ আৰু হালধি তাৰ পিছত পানীখিনি শুকালৈকে ঢাকি থৈ দিম এয়া দেখিছেনে পানীখিনি শুকাই গ'ল এতিয়া মাংসখিনি বেলেগ বাচনত উলিয়াই লম এতিয়া আকৌ কেৰাহী পাতি লৈছো আৰু ইয়াতে ঢালি দিছো পানী আৰু পানীখিনি উতল অহালৈকে ঢাকি থৈ দিম এতিয়া লৈ লৈছো কাটি থোৱা জলকীয়া বিলাহী পিয়াজ সৰু সৰুকৈ কাটি লৈছো আৰু আদা নহৰু খুন্দি লৈছো এয়া দেখিছেনে পানীখিনি উতলিছে এতিয়া দি দিম মাংসখিনি আৰু লগতে ঢালি দিম কাটি থোৱা বিলাহী জলকীয়া পিয়াজ আৰু আদা নহৰুখিনি এতিয়া দি দিছো অলপ নিমখ আপোনালোকে ইচ্ছা কৰিলে ইয়াতে হালধিও ব্যৱহাৰ কৰিব পাৰিব মই ইয়াতে এক্সট্ৰাকে হালধি ব্যৱহাৰ কৰা নাই আপোনালোকে এনেকৈ বনাই চাবচোন খুবেই সহজ আৰু সিম্পল ৰেচিপি হয় মাংসখিনি প্ৰায় হৈ গৈছে মই ইয়াতে দি দিম জালুকৰ পাউডাৰ আৰু এইখিনি ভাল ধৰণে লৰাই দিম এতিয়া ইয়াতে দি দিছো কাটি থোৱা মান ধনিয়াখিনি আৰু আমাৰ সবজি ৰেডি হৈ গ'ল দেখিছেনে কিমান ধুনীয়াকৈ উতলি আছে যদি ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে মোৰ আহিবলগীয়া নতুন নতুন ভিডিওবোৰ সোনকালে পাই যায় আৰু ভিডিওটো হেকলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আকৌ লগ পাম অন্য এটি নতুন ভিডিও থ্যাংক ইউ